এগৰাকী গৰ্ভৱতী মহিলাৰ অনুমতি অবিহনে গৰ্ভপাত কৰাৰ অভিযোগ ষ্টাৰ হেল্থ কেয়াৰ নামৰ চিকিৎসালয়ৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে হোজাইৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ষ্টাৰ হেল্থ কেয়াৰত। উল্লেখ্য যে হোজাইৰ ষ্টাৰ হেল্থ কেয়াৰত বিগত 15 দিনমান পূৰ্বে পেটৰ বিষত ককবকাই থকা এডমিট হৈছিল সুমা মণ্ডল নামৰ এগৰাকী দুমহীয়া গৰ্ভৱতী মহিলা। পাছত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত থকা শিশুটো নষ্ট হোৱা বুলি কোৱাত পৰিয়ালৰ লোকৰ নিৰ্দেশ মৰ্মে কৰিছিল গৰ্ভপাত ক্লিনিং। পৰৱৰ্তী সময়ত উক্ত মহিলাগৰাকী পেটৰ বিষ আৰু তেজ উলিওৱা বন্ধ নোহোৱাত আজি পুনৰ উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ স্বামী ৰূপন মণ্ডলে লৈ আহে নিজ পত্নী সুমা মণ্ডলক। পিছত চিকিৎসকে সুমা মণ্ডলক পুনৰ গৰ্ভপাত ৱাছ কৰাৰ অভিযোগ। তাকে লৈ চিকিৎসক তথা চিকিৎসালয়খনৰ বিৰুদ্ধে সুমা মণ্ডলৰ স্বামী ৰূপন মণ্ডলে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগ সুমা মণ্ডল তথা সুমা মণ্ডলৰ পৰিয়ালৰ অনুমতি অবিহনে গৰ্ভপাত পৰীক্ষা কৰা। আমি ওয়াশ করাবো না স্যার আমার কালকেই কইছে মেডিসিন দি পানি চেরাই খাও ওয়াশ করাবো তো আমি কইছি একবার ওয়াশ করা দিছি 24 দিন হইছে মাত্র আবার ওখানে ওয়াশ করাবেন আমার শরীর বহুত কমজোরি আমি ওয়াশ করাবো না স্যারে কইছে না ওয়াশ করাবো না তোরা চেক আপ করে দিবি চেক করে দিবি খালি কইছে ভিতরে নিচে ওখানে নিয়া চেক করার জায়গাতে আমি স্যারের কইছি স্যার আমারে চেক করবেন বলে কইছেন লগে আমার জালেরে নিয়ে আইছি ঘরের ফ্যামিলি মানুষ লেডিস ঢুকতে দিব দেখে লেডিসও নিয়ে এসে আমরা ওয়াশ করা দিই না করে চেক আপ কৰিব আনিছিলে মোক কৈছে আকৌ কিবা চেক আপ কৰি দিম তুমি বেডত উঠা মই বেডত উঠিছোঁ প্ৰথমত কৈছিলে ওয়াশ কৰিব মই মানা কৰিছোঁ মই নকৰাও বুলি মোৰ গা বহুত কমজোৰি হৈ আছে মই নকৰাও এতিয়া কৈ আছে নাই তোমাক চেক আপ কৰি দিম ওয়াশ নকৰাও মেডিচিনো খাব নালাগে জোৰ জবৰদস্তি কৰিছে মোক এতিয়া ভিতৰত গৈ পেলাই আকৌ চেম সেইদিনাখনৰ নিচিনা 24 দিন হৈছে মাত্ৰ মোক ওয়াশ আমি যে কৈছো কি কৈ আছে চিউৰি আছিলে আমি আপোনাক ওয়াশ কৰিছা